ভাৰতত বহুতো পবিত্ৰ স্থান আছে য'ত মানুহে অকলশৰে নহয় নিজৰ আস্থা আৰু বিশ্বাসক লগত লৈ যায়। তাৰে মাজৰে এনে এক পবিত্ৰ স্থান হৈছে ভগৱান জগন্নাথৰ পবিত্ৰ ধাম জগন্নাথ মন্দিৰ। শতাব্দী পুৰণি এই মন্দিৰ কেৱল এক ধৰ্মীয় স্থান নহয়, ই হৈছে কোটি কোটি মানুহৰ বিশ্বাস। আৰু আজি ময়ো এই পবিত্ৰ স্থানত ভগৱান জগন্নাথৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। এই মন্দিৰটো কেনেধৰণৰ, ইয়াৰ পৰম্পৰা আৰু ইয়াৰ ৰীতি নীতি সকলোবোৰ জানিবলৈ আজিৰ এই যাত্ৰাত আপুনি মোৰ লগত বলক জগন্নাথ প্ৰভুৰ এই দিব্য স্থানলৈ। সেইদিনা ৰাতিপুৱাই ৩টা বজাতে উঠি আমি সকলোবোৰে ওলাই দিলোঁ মন্দিৰলৈ। প্ৰায় 30 মিনিট অ'টোৰে যাত্ৰা কৰি পাওঁগৈ জগন্নাথ মন্দিৰ। কিন্তু তাত যাই গম পাওঁ যে মন্দিৰৰ ভিতৰত মোবাইল এলাও নহয়। আহি পাই গৈছিল মন্দিৰ ওচৰত, একদম আমি টেম্পুতে আহিলোঁ সকলোৱে মন্দিৰ ওচৰত আহি পালোহি। এতিয়া বাজিছে ৰাতিপুৱা প্ৰায় 3:15 মান। 3:15 মানত আজি সোনকালে গুচি গ'ল, কাৰণ মানে কালি যিমান মানুহ দেখিলোঁ কালি ভিডিঅ'টোত হয়তো দেখিছে যে ইয়াৰ আগৰ ভিডিঅ'টো দেখিছে যে কিমান মানুহ, গতিকে সেইকাৰণে বহুত সোনকালে আহিছোঁ যে অলপ ভিৰটো কমাই পাওঁ, কিন্তু ভিৰটো পাম যে ফিক্স। সেইকাৰণে আৰু মন্দিৰৰ ভিতৰত মোবাইল এলাও নাই, সেইকাৰণে মন্দিৰৰ ভিতৰৰ হেৰিটোতো কোনো কাৰণত দেখাব নোৱাৰিম। আৰু মোবাইল ইয়াত মোবাইল ষ্টেণ্ড আছে, মোবাইলৰ লকাৰ আছে, ইয়াত থৈ যাবৰ কাৰণে দিছে, হয়তো ইয়াতে থৈ যাম মোবাইলটো। চাই লওঁ কি হয়। এইফালে টেম্পুবিলাক আহি আছে আৰু যাম আৰু এতিয়া ভিতৰত যাম আৰু ভিতৰত আৰু একো বেলেগ বস্তু নিবই দিয়া নাই, খালি মানে পইচাকেইটা নিব পাৰিব আৰু বাকী একো নিব নোৱাৰে। গতিকে আপোনালোকে আহিলে এনেকুৱা মোবাইল ষ্টেণ্ডবিলাক যে থাকিব ইয়াত থৈ যাব, ইয়াত থৈ গ'লে মানে ভিৰটো কমাই যাব ভিতৰৰ লকাৰ তুলনাত। পইচাটো অলপ মানে পইচাটো দিব, ইয়াত ছেফলি থাকে, একদম পূৰা ফুল ছেফলি থাকে বুলি কৈছে। আপোনাক নম্বৰটো দি দিব, আপোনাক গোটেই কিবা ৰিচিপ্ট চিচিপ্ট সকলো দিব। গতিকে সেইখিনিয়ে আৰু ইয়াৰ পৰা আমাৰ কেতিয়াবা ভিডিঅ'টোকে পূৰা সেৱা কৰি অহাৰ পিছতহে কণ্টিনিউ কৰিম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ গাইজ। গাইজ ফাইনেলি গম পাইছোঁ মোৰ ফুডটো বেকাৰ হৈ আছে, সেইটো বাৰু বাদ দিয়ক। ফাইনেলি 3টা বজাৰ পৰা লাইন ধৰি এতিয়া আপোনাৰ বাজিছে 11টা বজাত শেষ কৰি ওলাই আহিছোঁ সকলো কাম। ইমান মানুহ ইয়াত চাওক, মানুহ চাওক, বাহিৰত লাইন ধৰি থকা মানুহ, আনকি ভিতৰৰ লাইনটো আৰু ক'বই নালাগে আৰু গাইজ। মানে ইয়াত আহিলে আপুনি বন্ধ বাৰত কোনো কাৰণত নাহিবই গাইজ, যদি আহে বেন বহি যাব কিন্তু। আৰু মানে ইয়াত আহি মই এটা কথাই গম পালোঁ, সকলোবোৰ মই ভালকৈ কৈ আছোঁ বাৰু পিছত। ইয়াত এতিয়া কিবা এটা খাবলৈ দোকান বিচাৰি আছোঁ, ইয়াত কিবাকিবি চুইটছ কিবাকিবি দোকান আছে, আমাক সকলোবোৰ ৰখি আছে। কিবা এটা খাই কৰি যামগৈ আৰু এতিয়া খাই কৰি ৰুমত যাই শুম, তাৰপিছত আকৌ বজাৰলৈ ওলাই আহিম। কিবাকিবি বজাৰ কৰি এইবিলাক চব বজাৰ দোকান এইবিলাক বহি থাকে ইয়াতে, ফেৰীৱালাবিলাক ইহঁতেও কম দামতে দিয়ে বাৰু ইহঁতে, কিন্তু দোকানত যদি কিনিব যায় মানে অভাৰ দাম। আৰু মানে ইয়াত চব মানে এইবিলাক হ'ল চব বিজনেছ, আৰু বাকী মানে ইমান এটা হেৰি নহয় আৰু খালি বিজনেছ, চবতে বিজনেছ, মন্দিৰৰ ভিতৰতো বিজনেছ। মই ডিটেইলছত কৈ আছোঁ বাৰু কি হৈছে। এতিয়া যাই কিবা এটা খাই লওঁ, খাই কৰি পেলাই ৰুমত যাওঁ, কাৰণ 2 ঘণ্টা টোপনি মাৰিবলৈ আহি গৈছোঁ, এইকেইদিন শুবই পৰা নাই। সোনকালে শুই আহি আছোঁ, আকৌ আহিম যেতিয়া সন্ধিয়া, এতিয়া সকলোবোৰ বজাৰ দেখাই আছোঁ। আৰু এতিয়া ক'ত কি খাওঁ বলক যাওঁ। এতিয়া উৰিষ্যা টাউনত এতিয়া পুৰী টাউনত পুৰী বিচাৰিছোঁ। এইবিলাক মানে ইয়াত খালি দোচা ইডলি এইবিলাকে বেছিভাগ খোৱা যায়, মানে পুৰি চব্জি এইবিলাক খোৱাই নাযায়। আমাৰ নৰ্থ ইণ্ডিয়ান খানা নায়েই মানে, চব চাউথ ইণ্ডিয়ান দোচা ইডলি। এতিয়া আমিতো ডেইলি খাব নোৱাৰা নহয়, এদিন এটা টেষ্টৰ কাৰণে খোৱা কথাটো বেলেগ, আৰু ডেইলিটো খাব নোৱাৰোঁ দোচা ইডলি। এয়া চাওক, এয়া আকৌ দোচা, এয়া দোচা হাউচ। কি কৰিব আৰু চাওঁ আৰু অলপ বিচাৰোঁ কি হয়, নহ'লে এই তাত যাই পেলাই যোনখন হোটেলত প্ৰথম দিনা আহি ভাত খাইছিলোঁ এখনতে খাব লাগিব।
এতিয়া আকৌ কণ্টিনিউ কৰিছোঁ। ৰুমত আহি মানে ইমানে ভাগৰ লাগিল আহি শুই দিলোঁ আৰু বৰ্তমান আকৌ মানে ওলাই গৈ আছোঁ সাগৰ পাৰৰ ফালে। আজি মানে সেইখিনিতে যাম, অলপ মানে ইফালৰ ছাইডটোত যাম বুলি ভাবিছোঁ। যাওঁ অলপ বজাৰ চজাৰো কৰিম তাৰপৰা, খালি জিৰক একেবাৰে এটা দুটাহে বজাৰ কৰা হ'ল। বজাৰ চজাৰ কৰোঁ, বজাৰ চজাৰ কৰি পেলাই আৰু গৈ থাকিম আৰু অলপ এনেই সাগৰখনো চাওঁ। কালিতো মানে এয়া জলটা জলটিৰে গ'ল না, বহুত মানুহ আছিল। আজি অকল আজি গা পা ধুব নাযাওঁ, আজি মানে সাগৰখন চাব যাম। গতিকে বলক গৈ থাকোঁ। বেছি দূৰ নহয় মোৰ ৰুমৰ পৰা, একে জাষ্ট লগতে পিছফালে বুলিয়ে ক'ব পাৰি ৰুমটো সাগৰখন। সেইকাৰণে বহুত গৰমো। গতিকে চাই থাকক। গতিকে চাই থাকক, সকলোবোৰ দেখুৱাই আছোঁ। গাইজ এতিয়া আহি পালে আমি পাই গ'লোঁ গল্ডেন ব্ৰিজ। এয়া চাওক, এইটো মানে একে চবত চাই মেইন ব্ৰিজটো আৰু ব্ৰিজ এৰিয়াটো এইটো মেইনটো। ইয়াত চাওক পুৰা একদম চব মানুহ এই তালে মানুহ এইটো মেইন ব্ৰিজ এৰিয়াটো আৰু। বলক দেখাই আছোঁ বাকীখিনি। একদম পুৰা ঢৌ একদম পুৰা মাৰি, আৰু এইখন মাজত এখন ডাঙৰ জাহাজ গৈ আছে। এখন ডাঙৰ জাহাজ গৈ আছে। এই কেমেৰাতটো ধৰিব নোৱাৰিব। বলক গাইজ ইয়াতো মানে একদম পুৰা উট চুট সকলো চব আছে। ইয়াত বহুত মানে চব মানুহ ইয়াত বহি থাকে। ইয়াত এইটো মানে মেইন ব্ৰিজ এৰিয়াটো না, ইয়াত মানে বেছি হেৰি হয়। ইয়াত মানে বেছি গেডাৰিংটো বেছি হয়। মানে ইয়াতো উট আছে, ইয়াত তাৰ নিচিনাই সেইটো আমাৰ মানে কি হয়, সেইটো ব্ৰিজ এৰিয়া হ'ল মানে হেৰি হোটেলৰ পিছফালে। আৰু যোনে মানে ইমান ভিৰ ভাৰ হেৰি নকৰে, তাতে এনজয় কৰিব বিচাৰে, চবে তাতে হেৰি কৰে। এনেই বেছিভাগ মানুহ যদি যিবিলাকে মানে ইকনমিক ক্ষেত্ৰত আহে বা বেছি ভালকৈ চাবলৈ আহে হেৰি, তেতিয়া ইয়াতে আৰু এইটো চাওক ঢৌটো চাওক গাইজ। একদম পুৰা মজা একদম। এফালে উট গৈ আছে, বহুত মানুহ আছে ইয়াত। একদম চবে ফটো চটো তুলি আছে। এই সাগৰৰ এইখিনিত আহিলে মানে ভইচটো ক্লিয়াৰ হৈ নাযায়। ভিডিঅ'টো বহুতখিনি দীঘল হৈছে, মই গম পাইছোঁ। বাৰু মই গম পাইছোঁ, তথাপিও চাই থাকক, কাৰণ মানে এইটো এটা মেমৰিজ হিচাপে সাঁচি ৰাখিব বিচাৰিছোঁ মই। এইয়া চাওক, এইফালে মানে হেৰিও আছে চাগে। এইটো মানে এইটো বটিঙো কৰিব পাৰে ইয়াত। এতিয়া বটিঙো কৰিব পাৰি, কিন্তু এতিয়া আমাৰ হাতত টাইম নহ'ব। একদম বেষ্ট লাগিছে, বেষ্ট। উটত মই কালি উঠিলোঁ, উট গৈ আছে। আৰু ইফালে চাওক ব'ট, এইফালে ব'ট পুৰা ব'ট। এইয়া চাওক স্পীড ব'ৰ্ডো আছে। এইটো স্পীড ব'ৰ্ডে হয়, একদম পুৰা মজা স্পীড ব'ৰ্ড আছে। এইটো ব্ৰিজ কিন্তু একদম মানে ভাল লাগিছে। ইয়াত বহুত মানুহ আছে না গাইজ, ফুল মানুহ আছে, সেইকাৰণে বহুত মজা লাগি গৈছে এইটো ব্ৰিজটোত মানে। আৰু এইটো চাওক গাইজ, একে লাগে। আৰু এফালে পুৰা একদম বোলে আচলি মণি বেছি আছে, পুৰা অৰিজিনেল মণি বোলে। এই মানুহজনে অৰিজিনেল মণি বোলে একদম সাগৰৰ পৰা উঠাই আনিছে বোলে। কিমান সঁচা কিমান মিছা ইয়াত কাকো বিশ্বাস কৰিব নোৱাৰি মানে সহজে। কিছুমান মানুহ আছে একেবাৰে বহুত ভাল, কিছুমান মানুহ আছে মানে ইমানে ফটুৱা, মানে ইমান মানে 420। এতিয়া ইয়াতে আছোঁ আকৌ। চাওঁ আজি বিচত কি ফাষ্ট ফুড পায়, তাকে ট্ৰাই কৰি চাওঁ নেকি এবাৰ।
চাই লওঁ আৰু কি হয়। সাগৰ হেৰিত আহি এইটো ফিল্ড এইটো চাওক ঢৌটো চাওক। এইটো চাওক এইটো ঢৌটো চাওক এইটো ঢৌটো চাওক। কেতিয়াবা মাজতে মানে ইমান ডাঙৰ ঢৌ মাৰি দিয়ে, ধুনীয়া লাগি যায় মানে দেখিবৰ কাৰণে। চাই থাকক বাকী চাহ তাহ সকলোবোৰ বেছি আছে, চাহ ইফালে চানা গৰম সকলো আৰু এনেকৈ ফাষ্ট ফুড আৰু মানে মেলা টাইপে হৈ থাকে আৰু এনি টাইম ইয়াত এনি টাইম মানে মেলাই আৰু গোটেই ইয়াত ওপৰত উঠিলে 200 টকাকৈ। বলক বাকীখিনি দেখাই আছোঁ কি কৰোঁ। আৰু মই টেম্পলৰ যিখিনি মানে ৰহস্য মই আপোনালোকক আজি এক্সপ'জ কৰি পেলাই ক'ম। অলপ পিছত অলপমান ৱেইট কৰক ভিডিঅ'টোত, অলপ পিছত মই একদম ডিটেইলছত কৈ আছোঁ কি মানে আছে ইয়াত। ইয়াত আহিব লাগে নে নালাগে, কিমান খৰচ, কিমান সকলোবোৰ কৈ আছোঁ। ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক খালি। অলপ খোলা হৈছে চাগে সূৰ্যটো এইফালে যাওঁ, কাৰণ মই ইফালে গৈ আছোঁ। আকৌ বাকী পিছত দেখাই আছোঁ। একদম ফাষ্ট ফুডৰ দোকানো বহুত আছে, মানে ফাষ্ট ফুডৰ দোকান একদম ফুল ভেৰাইটিজ ফাষ্ট ফুড। এইখন চাওক, এখন বজাৰ, সেইখন গোটেইখন বজাৰখন, গোটেই বিটছৰ বজাৰখন এখনতো যাম বাৰু। ইয়াত পূৰা একদম ফাষ্ট ফুডৰ হেৰি আছে। ইয়াত কিবা এটা বনাই আছে চাওক। भैया क्या है ये? झालमुड़ी कितने का है? 30 रुपया का दीजिए, एक दीजिए। मिर्ची नॉर्मल डालना, इतना ज़्यादा भी नहीं। झालमुड़ी লৈ লওঁ। ইয়াত ফুড এক্সপ্ল'ৰ কৰিবৰ কাৰণে, এতিয়া মই ফুড ব্লগাৰ নহয় না, ফুড এক্সপ্ল'ৰ কৰিবৰ কাৰণে মানে টাইম লাগিব, মানে বহুত ডাঙৰ এৰিয়াটো। সেইকাৰণে মানে চাওঁ এইটো এটা লৈ লওঁ, খাওঁ, খাই পেলাই আকৌ আমি বজাৰটোলৈ গৈ আছোঁ। ব'লক। भैया आपका नाम क्या है? लोकनाथ। डाले सरसों का थोड़ा सरसों का है। हाँ तो डालो, थोड़ा सा ज़्यादा नहीं है। ठीक है। बाय बोल लीजिए। बाय टुमारो मीट लो अगेन। ओके आई विल कम टुमारो। हाँ भाই এটা লৈ ললোঁ। এনেকৈ মানে ষ্ট্ৰেঞ্জাৰ্ছৰ লগত কথা পাতি কিবা মানে এইটো চখ মোৰ নতুনকৈ লাগিছে, মানে ষ্ট্ৰেঞ্জাৰ্ছৰ লগত কথা পতা তুমজাঙতো দেখিলে এনেকুৱাই। আৰু ইয়াত চাহ বেছি আছে। মোৰ মানে ষ্ট্ৰেঞ্জাৰ্ছৰ লগত কথা পতা এইটো নতুন স্বভাৱ আহিছে, মানে এইটো মানে মই ভাল লাগে বাৰু। কি চাই থাকক, কিবা এটা মানে সিহঁতৰ বিষয়ে জানিব পৰা যায়, কিবা এটা হেৰি হৈ যায় ন, কিবা এটা ভাল লাগে মানে ষ্ট্ৰেঞ্জাৰ্ছৰ লগত কথা পাতি। পূৰা একদম বেষ্ট গাইজ। বলক এইটো খাই লওঁগৈ, খাই লৈ পেলাই এতিয়া বজাৰখনলৈ যাম, দেখাই আছোঁ বাকীখিনি। গাইজ আহি পাই গ'লোঁ স্বৰ্গদ্বাৰ মাৰ্কেট। মাৰ্কেটখন এখন বহুত ডাঙৰ মাৰ্কেট হয়। এয়া চাওক পূৰা একদম বহুত দূৰলৈ আছে মাৰ্কেটখন। ইয়াত মানে চব বস্তু পায়, মানে ইয়াত ম'ম'জ, দাৰ্জিলিং ম'ম'জ একো নাই, ইয়াত বহুত বস্তু আছে মানে। ইয়াত বহুত মানে এখন ডাঙৰ মাৰ্কেট, মানে এতিয়া বিটছৰ মাৰ্কেট মানে এখন। এয়া চব ইয়াৰ ওপৰত বিটছৰ মাৰ্কেট মানে এখন। ইয়াত পূৰা চি ফুড বেছি আছে, এইবিলাক ইয়াৰ পূৰা চি ফুড বেছি আছে। চি ফুডো বেছি আছে ইয়াত, হোটেল আছে মানে। ইয়াত যিবিলাক খাব মানে সিহঁতৰ লোকেল মানে চব মানে চি ফুড হয়।
মানে সাগৰৰ পৰা ডাইৰেক্ট মাৰে আৰু বেছি দিয়ে, সিহঁতৰ আৰু বেলেগ কেছ নাই। সেইটোৱে এয়া চাওক। এতিয়া ইয়াৰ পৰা মই কিবা কিবি এতিয়া বজাৰ কৰিব লাগিব ঘৰৰ কাৰণে, অলপ ঘৰত যিহেতু কাৰোবাক কিবা কিবি দিব লাগিব, সেইকাৰণে মানে বজাৰটো কৰিব লাগিব। দেখুৱাই আছোঁ বাকীখিনি একদম ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক, দীঘল হ'লেও ভিডিঅ'টো চাওক আৰু চাওক। ইয়াত চব মানুহে পূৰা বজাৰ কৰি আছে। গাইজ এইটো চাওক, ইয়াত এটা ধুনীয়া এটা মানে কালাকাৰী কৰি থৈ দিছে। এইটো চাওক মানে স্পীচলেছ ব্ৰ, এটা ধুনীয়া হেৰি মানে ইয়াত অকল বিজনেছৰ কাৰণে বেলেগ হেৰি নালাগে মানে, ইয়াত এতিয়া ফটো তুলিবৰ কাৰণে হেৰি। অৱশ্যে আমি এইটোত মানে কালাকাৰক সন্মান কৰিব লাগে। এইজনে হয় भैया यहाँ कुछ बोल दीजिए, आपने ये इतना सुंदर कलाकारी किया है, आप बहुत अच्छे कलाकार है। इसको मैं रेस्पेक्ट करता हूँ, दिल से रेस्पेक्ट करता हूँ इसको एकदम। कितने साल से ये कर रहे हैं आप? 32 साल से ये एकदम परफेक्ट है ऐसे। ये तो मैं कागज में नहीं ड्रॉ कर सकता। अरे वो आर्टिस्ट लोग करेंगे ना, आप कैसे करेंगे? हाँ, ये कलाकार को एकदम दिल से रेस्पेक्ट है। जय जगन्नाथ, जय जगन्नाथ। ये पूरा एकदम এটা সুন্দৰ ধুনীয়া একদম কালাকাৰী কৰি থৈছে, ধুনীয়া কালাকাৰী কৰি থৈছে। मैं एकदम মানে দিলৰ পৰা ৰেসপেক্ট কৰিছো। भैया भैया चलते हैं, जय जगन्नाथ। একদম কলাকাৰ মানে একদম ধুনীয়া হেৰি কৰিছে দেই। একদম মানে এইবিলাকক আমি ৰেসপেক্ট কৰিব লাগে। আচলতে এইটো আচলতে এইটো টেলেণ্ট হয়, এটা টেলেণ্ট হয়। এইটোক আমি যোনটোক ৰেসপেক্ট কৰিব লাগে। ইয়াত পুৰা একদম, কাৰণ তেওঁ এটা চাওঁ এটা আমি কামোৱা কাগজত আঁকিব নোৱাৰোঁ। এইটো সঁচা কথা কৈছোঁ। মই ছবি আঁকাত ইমানেই বেয়া, কাগজত মই আঁকিব নোৱাৰোঁ। কিন্তু তেওঁ বালিত এইটো এটা একদম ইমান ধুনীয়াকৈ মানে এটা হেৰি কৰি থৈছে। 32 বছৰৰ পৰা কৰি আছে বোলে, একদম ধুনীয়া কৰিছে। চাই থাকিব ভাল লাগিছে। এইটো বস্তু মোৰ চবতচাই বেছি ভাল লাগিছে। এইটো বিটছত যে এইটো বস্তু মোৰ চবতচাই বেছি ভাল লাগিছে। মানুহজনে কৈছে যে 20 रुपया दे दो भाई मेरे कलाकारी के लिए। 20 টকা মোৰ যদি মানে হেৰি কৰে 200 টকা 2000 দি দিব পাৰে, একো কথা নাই। এনেকুৱাবোৰক দিব পাৰে। এই যিবিলাক এনেই ফকতি আমি কৰি সেইবিলাকক দিব দৰকাৰ নাই, কিন্তু এইবিলাকক দিব পাৰে আৰামছে। এইটো দিছ ইজ দ্য, এইটোক ৰেচপেক্ট কৰিছোঁ মই। বোলে বলক বাকীখিনিও দেখাই আছোঁ। সেইখিনিত মানে এই মানুহ এজন লগ পালোঁ, মানে এক্স ছাৰ্ভিচমেন আছিলে ইণ্ডিয়ান আৰ্মিৰ। তেওঁ মানে অসমীয়া লোকক মানে ইমান এটা প্ৰশংসা কৰিছে, বহুত ভাল লাগি গৈছে মানে শুনি। আৰু মানে অসমত তেওঁ প্ৰথম চিনি পোৱা মানুহজন হ'ল মানে হিমন্ত বিশ্ব শৰ্মা। প্ৰথম কৈছোঁ আছাম বুলি কৈছোঁ, লগতে কৈছে হিমন্ত বিশ্ব শৰ্মা। আমাৰ মামা মানে চবতে ফেভৰেট আৰু চবতে চিনাকি আছে মানে মামা। এইবিলাকত মানে মামা। আৰু মই এদিন ট্ৰেইনত আহি থাকোঁতেও বহুত কেইজনক সুধিলোঁ, মামাৰ কথা মানে ইমান ভালকৈ কৈছে। আৰু তেওঁ মানে অসমৰ আহি গ'লে, তেওঁ বোলে বন্ধু আছিলে কিবা, অসমীয়া মানুহ যে সঁচা অন্ত হয় এইবোৰ কৈছে। মানুহজনক লগ পাই প্ৰথমে নাম্বাৰ চাম্বাৰ ল'লোঁ, কথা পাতিব দিছে মাজে মাজে। তেওঁ মানে আৰু ইয়াত আহিলে যে তেওঁ ইয়াত আহিলে কৈছে তেওঁ বোলে এটা বহুত ডাঙৰ ঘৰ বনাই দিছে। এই ডাঙৰ ঘৰটোত আহি পেলাই থাকিব দিছে আমাক, ফ্ৰী অফ কষ্ট। তেওঁ গাড়ীও আছে, 100 কিলোমিটাৰ ডাইৰেক্ট মানে চবতে ঘূৰাম বুলি কৈছে মানে। আৰু বলক বাকীখিনিও কৈ আছোঁ। এতিয়া আমি আছোঁ এইবিলাক আকৌ হেৰি বজাৰতে। এতিয়া হেণ্ডলুমৰ কাপোৰ চাই আছোঁ। কাপোৰ চাপোৰ কিনি ডাইৰেক্ট হোটেলত লগ পাম আৰু।